আমি মানৱ প্ৰজাতিৰ যদি দেখা যায় তেনে দেখিবলৈ পাওঁ যে আমি পুৰুষবোৰৰ দাড়ি বা গোফ গজে বা নাৰীৰ কিন্তু দাড়ি বা গোফ নগজে। এয়া আচলতে কিয় হয়? আচলতে ইয়াৰ একমাত্ৰ কাৰণটো হৈছে হৰমন। হৰমনৰ তাৰতম্যতাৰ কাৰণে আমি পুৰুষৰ দাড়ি গজে বা নাৰীবোৰৰ দাড়ি নগজে। লক্ষণীয় কথা যে আমাৰ মানৱ প্ৰজাতিৰ যিখিনি হৰমন আছে এই হৰমনখিনিয়ে বিভিন্ন ধৰণৰ বিভিন্ন অংশত গৈ পিনে তেওঁলোকৰ নিজৰ এটা গ্ৰন্থি সৃষ্টি কৰে। আৰু এই গ্ৰন্থি সৃষ্টি কৰিবলৈ যাওঁতে এই হৰমনখিনিয়ে তেজৰ ৰক্ত প্ৰবাহেদি গৈ পিনে এই গ্ৰন্থিবোৰ সৃষ্টি কৰি থাকে। এতিয়া কথা হ'ল আমাৰ পুৰুষৰ যিখিনি হৰমন আছে বা নাৰীৰ যিখিনি হৰমন আছে এই হৰমনটোৰ মাজত এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো এইখিনিয়ে যে আমাৰ পুৰুষৰ যিখিনি হৰমন আছে এই হৰমনৰ দুটা ভাগ আছে। এটা হৈছে এণ্ড্ৰজেন, এটা হৈছে ইষ্ট্ৰজেন। একেদৰে নাৰীৰ ক্ষেত্ৰতো এইদৰে এণ্ড্ৰজেন আৰু ইষ্ট্ৰজেন হৰমনটো আছে। যদিওবা যেতিয়া আমি পুৰুষবোৰ এটা ডেকা কাললৈ পৰিণত হয় বা নাৰীবোৰ এটা কইনা কাললৈ পৰিৱৰ্তিত হয়, এই সময়ত পুৰুষৰ এই ইষ্ট্ৰজেন হৰমনটোতকৈ এণ্ড্ৰজেন হৰমনটোৱে বেছি বৃদ্ধি লাভ কৰে। অৰ্থাৎ ইষ্ট্ৰজেন হৰমনটোক পিছ পেলাই আমাৰ এণ্ড্ৰজেন হৰমনটোৱে বেছি বিকাশ লাভ কৰে। ফলশ্ৰুতিত এণ্ড্ৰজেন হৰমনটোৱে এইদৰে বিকাশ লাভ কৰাৰ বাবে আমাৰ পুৰুষৰ এই এণ্ড্ৰজেন হৰমনটোৰ দ্বাৰা আমাৰ দাড়ি বা গোপ গজিবলৈ আৰম্ভ কৰে। ইফালে মহিলাৰ ক্ষেত্ৰত দেখা যায় যে এইদৰে এণ্ড্ৰজেন হৰমনটোৰ সলনি ইষ্ট্ৰজেন হৰমনটোৱে তাত বেছি বিকাশ লাভ কৰে। অৰ্থাৎ এইদৰে এণ্ড্ৰজেনটোতকৈ ইষ্ট্ৰজেন হৰমনটো বেছি বিকাশ লাভ কৰাৰ কাৰণে ইষ্ট্ৰজেন হৰমনটো এণ্ড্ৰজেন হৰমনটোতকৈ ধৰ্মটো সম্পূৰ্ণ বেলেগ হোৱাৰ বাবে নাৰীৰ দাড়ি বা গোপ নগজে। গতিকে এই কাৰণে পুৰুষৰ এই এণ্ড্ৰজেন হৰমনটোৰ কাৰণে দাড়ি গোপ গজে আৰু নাৰী এইদৰে ইষ্ট্ৰজেন হৰমনটোৰ কাৰণে দাড়ি গোপ নগজে। অৰ্থাৎ এই হৰমন দুটাৰ বিপৰীতমুখী প্ৰক্ৰিয়াৰ বাবে বা হৰমন দুটাৰ বিপৰীতমুখী কামৰ বাবে পুৰুষৰ দাড়ি গজে আৰু নাৰীৰ দাড়ি নগজে।